সুদাই নিকাই যেনে খাই পেটটোকে ভৰাই থওঁ আৰু আইতা সুদাইনো ভাত আৰু কিমান খাম সুদাই নিমখ তেলেৰে ভাত খাই খাই মোৰ জিভাখন কিবা দগধা লাগি গৈছে অ এনেকে নকবি অ বুলবুলি তই এনেকে ক'লে মই মনটোতে বৰ কষ্ট পাওঁ অ তোক ঘিউৱে মূৰেদি খুৱাবলৈ মোৰ জানো মন নাযায় কিন্তু কি কৰিম চাচোন পইচা যোৱাবকে নোৱাৰো দেখোন ঐ তা মই তোমাৰ কথা বুজি পাওঁ নহয় মই তোমাৰ মনত দুখ দিবলৈ এষাৰ কথা কোৱা নাছিলোঁ কপকৰে মুখত ওলাই গ'ল সেইবাবেহে কৈছোঁ ঐ তা তুমি বেয়া নেপাবা মই দেখিছোঁ নহয় তুমি মোক কিমান কষ্টৰে এনেকৈ খুৱাই মেলি পোহপালন দি আছা ইমান কষ্টৰ মাজতো তুমি মোক স্কুলত এডমিশ্যন কৰি দিবলৈও পাহৰা নাই আইতা মই বেয়া পোৱা নাই দিয়া মই সুদাৰে নিকাৰে হ'লেও ভাতকেইটা খাম এইজনীহে মোৰ নাতিনী মই জানিছিলোঁ মোৰ নাতিনীয়ে মোৰ কথা বুজি পাব ঐ আইতা তোমাক দেখিলে মোৰো মনতে বৰ কষ্ট হয় অ তুমি এই বুঢ়া বয়সত ঘৰত আৰামছে বহি খাবহে লাগিছিল কিন্তু চোৱাচোন মোৰ বাবে তুমি এই বুঢ়া বয়সতো লোকৰ হোটেলত থাকি কাম কৰিবলগীয়া হৈছে মই তোমাক একোৱে সহায় কৰিব পৰা নাই আইতা হ'ব বুলবুলি এই অদৰকাৰী কথা ভাবি তই মনটো কষ্ট নিদিবি তোৰ এইটো বয়স কাম কৰা বয়স নহয় যেতিয়া ডাঙৰ হবি কাম কৰিব পৰা হবি তেতিয়া মই বহি বহি খাম অ আইতা মই তোমাক ডাঙৰ হ'লে এনেকৈ কষ্ট কৰিবলৈ নিদিওঁ চাবাচোন তোমাক মই কিমান সুখত ৰাখিম তই যে কথাষাৰ কৈছ মই শুনিয়ে সন্তোষ পাইছোঁ অ আইজনী এতিয়া বেছি কথা লেচা মাৰি থাকিলে মোৰো দোকানলৈ যোৱা বহুত দেৰি হ'ব তই ভাতকেইটা খাই ল ময়ো দোকানলৈ যাওঁ হ'ব আইতা দিয়া মই ভাতকেইটা খাই লওঁ বেয়াও লাগে ছোৱালীজনীলৈ মাক বাপেক থাকোঁতে ইমান ভাল ভালকৈ খোৱা ছোৱালীজনীয়ে এতিয়ানো নিমখ তেলেৰে ভাত কেনেকৈ খায় কিন্তু মই যে আকৌ এই মাক বাপেকে যোগাৰ দিয়াৰ দৰে দিব নোৱাৰোঁ এই বুঢ়া দেহাই লোকৰ দোকানত কাম কৰি এই নিমখ তেলেৰে যে ভাতকেইটা খুৱাব পাৰিছোঁ মোৰ কাৰণে সেয়াই বহুত খাওঁ সপনি নিদিবি আৰু আই বাইদেউ আপোনাৰ বেকাৰীখনত কিন্তু কম মানুহ নহয় দেই আপুনি কম সময়ৰ ভিতৰতে বহুত ফেমাছ হৈ পৰিলে মিতালী তুমি ঠিকেই কৈছা আজিকালি মোৰ বেকাৰীত মানুহৰ ভিৰ যথেষ্ট বেছি হয় কেতিয়াবা যে মোৰ খঙেই উঠি যায়গৈ বাইদেউ ভালহে হৈছে আপুনি কম দিনৰ ভিতৰতে ইমান ফেমাছ হৈ গৈছে সকলোৱে আকৌ এনেকৈ ফেমাছ হ'ব নোৱাৰে নহয় আচলতে কি জানেনে আপোনাৰ আগৰ কেকবিলাকতকৈ আজিকালি বনোৱা কেকবিলাক যথেষ্ট টেষ্টি হয় এনেকুৱা টেষ্ট বাকী কেইখন বেকাৰীত পোৱা নাযায় সেইবাবে ওচৰৰ মানুহবিলাকে আজিকালি বেলেগ বেকাৰীলৈ যোৱা বন্ধেই কৰি দিছে সকলো মানুহসকল আপোনাৰ বেকাৰীলৈকে আহে আৰু মিতালী এতিয়া তুমি যোৱা বেলেগ এদিন ঘৰলৈকে আহিবা ভালকৈ কথা পাতিম এতিয়া মানে মই এনেকৈ কথা পাতি থাকিলে মোৰ বহুত দেৰি হৈ যাব আজি অৰ্ডাৰ কৰি থোৱা কেক কেইবাটাও বনাবলগীয়া আছে ঠিক আছে বাইদেউ এদিন মই আপোনালোকৰ ঘৰলৈ যাম বুলি ভাবিয়ে আছোঁ যিদিনা ঘৰলৈ যাম তাতে বহি ভালকৈ কথা পাতিম এতিয়া মোৰো দেৰি হৈছে যাওঁ দিয়ক বাইদেউ আপুনি কেতিয়াবাহে বেকাৰী খুলিলে নেকি মোৰ আজি অহা অকণমান পলমেই হ'ল আহিছেই দেৰিকৈ আহি আকৌ মোক জানো দেৰিকৈ অহা বুলি দুখ কৰি দেখালে কিবা লাভ হ'ব এতিয়া এনেকৈ কথা পাতি সময় নষ্ট কৰিব নালাগে ভিতৰলৈ যাওক অৰ্ডাৰী কেক কেইবাটাও বনাবলগীয়া হৈ আছে বাইদেউ মই কামত লগাৰ আগতে আপোনাক কথা এটা ক'বলগীয়া আছিল কি কথা ক'বলগীয়া আছিলে কওকচোন নে বাইদেউ মই কাইলৈ হয়তো দোকানলৈ আহিব নোৱাৰিবও পাৰোঁ আপুনি মোক কাইলৈ পৰহিলৈ ছুটি দিব লাগিব আৰে আপুনি মোৰ বেকাৰীলৈ কাম কৰিবলৈ অহা হৈছে কেইদিন আপুনি যে ছুটি বিচাৰিবলৈ আৰম্ভ কৰিলে এইদৰে ছুটি বিচাৰি থাকিলে মই আপোনাক ছুটি দিব নোৱাৰিম নহয় কিন্তু বাইদেউ পাছলৈ ছুটি নিদিলেও কোনো কথা নাই কিন্তু এই দুদিন মোক আপুনি ছুটি দিবই লাগিব মোৰ এই মাক দেউতাক নাইকিয়া নাতিনীজনীৰ জন্মদিন পৰহিলে গতিকে তাইক মনটো ভাল লগাকৈ অকণমান মই তাইৰ লগত সময় কটাম বুলি ভাবিছোঁ বাইদেউ বাৰু আপোনাৰ ছুটি দিবলগীয়া কথাটো মই অলপ চিন্তা কৰিব লাগিব এতিয়া ছুটি দিব পাৰিম নোৱাৰিম একো ক'ব নোৱাৰোঁ আপুনি যাওক কামত লাগকগৈ যদি কেকৰ অৰ্ডাৰ নাহে তেতিয়া বাৰু আপোনাক ছুটি দিম এতিয়া যাওক হ'ব বাইদেউ পৰহিলৈ মোৰ জন্মদিন নহয় তোমাৰ মনত আছেনে বুলবুলীয়াজনী মোৰ নাতিনীজনীৰ জন্মদিনৰ কথাটো মই পাহৰিব পাৰোঁ নেকি আছে মনত মোৰ তেতিয়াহ'লে আইতা তুমি কাইলৈ আৰু পৰহিলৈ বেকাৰীলৈ যাব নালাগে এই দুদিন জন্মদিন বুলি তুমি মোৰ লগতহে থাকিবাচোন বুলবুলি
তই কোৱাৰ আগতেই মই ভাবিছিলোঁ সেইটো কথা। আৰু আজি মই বেকাৰীত মালিকনীক কৈছিলোঁ কথাটো। প্ৰথমে মালিকনীয়ে বাৰু ছুটি দিম বুলিয়ে কৈছিলে, কিন্তু অহা সময়ত এই কেকৰ কেইবাটাও অৰ্ডাৰ আহিলে, সেইবাবে এই ছুটি দিব নোৱাৰাটো হৈ থাকিলে। এই জন্মদিনৰ দিনাই অকণমান সোনকালে আহিবলৈ কৈছে মোক। আইতা, মই বাৰু ইমান কিয় কুলক্ষণীয়া? মই যিটো বিচাৰোঁ মই সেইটো বস্তু কেতিয়াও নাপাওঁ। এইবাৰ জন্মদিনটোত মোৰ আপোন বুলিবলৈ কেৱল তুমিয়েই। মা দেউতাইতো মোক এৰি গুচিয়েই গ'ল। এতিয়া জন্মদিনৰ দিনা তুমিও যদি মোৰ কাষত নাথাকা, মই বাৰু কেনেকৈ থাকিম আইতা? দুখ নকৰিবি আইজনী, কপালত কি লিখন কোনে জানে। এই কপালৰ লিখন মতেহে হয় সকলো। হ'ব দে, জন্মদিনৰ দিনা সোনকালে আহিব পাৰিলেও হ'ব, ভালহে হ'ব। এই বেকাৰীত বাকী ৰৈ যোৱা কেক এটুকুৰাও মই লৈ আহিব পাৰিম তোৰ জন্মদিন বুলি। নহ'লেতো জন্মদিন পতা সৌভাগ্যকণ মোৰ নায়েই। তুমি ঠিকেই কৈছা আইতা, এইবাৰহে মোৰ জন্মদিনটো একেবাৰে উদং উদং হৈ ৰ'ব। আনহে নালাগে, জন্মদিন বুলি কেক এটা কিনিবলৈও আমাৰ হাতত আজি শক্তি নাই। আমি বাৰু কেলৈ জীয়াই আছোঁ আইতা? আমাক ইমান দুখত ৰখাতকৈ ভগৱানেনো মাৰি নেপেলাই কিয়? তাকেহে এনেকৈ পানীত হাঁহ নচৰা অৱস্থা হৈ জীয়াই থকাতকৈ ভগৱানে মাৰি পেলালেই হয়। নাজানো আৰু কি লিখি থৈছে কপাল এইখনত। বাৰু বুলবুলি, এতিয়া এইবিলাক গুণা কথা কৰি থাকিব নালাগে। এই ভাতকেইটা খাই দুইজনী বিচনাত উঠোঁগৈ ব'ল। ৰাতিও ভালে পান পৰে হ'ল নেকি? হয় আইতা, তুমি ঠিকেই কৈছা। ভাতকেইটা খাই দুইজনী বিচনাতে উঠোঁগৈ ব'লা। বুল বুল, চাওঁ ওলাই আছোন এফালে। আইতা, তুমি ওলালাই নেকি? বুলবুলি, দোকানত যাব সময় হ'ল যেতিয়া যাওঁৱেই আৰু। পাৰিলে সোনকালে আহিম, তই আকৌ মনটো মাৰি নাথাকিবি। হ'ব আইতা, মই দুখ কৰি নাথাকোঁ। খালি তুমি বেকাৰীৰ পৰা আহোঁতে কেক এটা আনিবলৈ নাপাহৰিবা। মোৰ লগৰ চুনচুনিহঁতকো মই জন্মদিনলৈ বুলি মাতি আহিমগৈ। হ'ব বুলবুলি, তই তোৰ লগৰ ছোৱালীকেইজনীক মাতি থবি। মই বাৰু বেকাৰীৰ পৰা আহোঁতে কেক এটা লৈ আহিম। হ'ব আইতা, তুমি এতিয়া বেকাৰীলৈ যোৱা। মই ঘৰত মন মাৰি থাকিম বুলি তুমি চিন্তা নকৰিবা। মই এতিয়া চুনচুনিহঁতৰ ঘৰলৈ ওলাই যাম। যা যা, ঘৰত অকলে থকাতকৈ সেই লগৰ ছোৱালী ঘৰলৈ যোৱাটোৱে ভাল। খালি দুৱাৰখন ভালকৈ মাৰি থৈ যাবি, এই বান্দৰ চান্দৰ সোমাবও পাৰে। আইতা হ'ব। বাইদেউ, আজি মই সোনকালে যোৱা কথা আছিল নহয়, পাহৰিলে নেকি? আজি কাষ্টমাৰৰ ভিৰো কম। বাইদেউ, আপুনি কয় যদি মই এতিয়াই ঘৰলৈ যাওঁ বুলি ভাবিছিলোঁ। ঠিক আছে, যাওক বাৰু, কিন্তু কালিলৈ অলপ সময়তকৈ সোনকালে আহিবলৈ চেষ্টা কৰিব। হ'ব বাইদেউ, কাইলৈ মই সময়তকৈ সোনকালেই আহিম। কি হ'ল আকৌ? ঘৰলৈ সোনকালে যাম বুলি পাৰ্মিশ্যন লৈ এতিয়া ইয়াত চুচুক চামাক কৰি আছে যে? যাওক আকৌ, নে যাবলৈ মনেই যোৱা নাই? নহয় বাইদেউ, যাবলৈ মন নোযোৱা নহয়, মোৰতো মনটো ঘৰতেই আছে। বাইদেউ, মই মানে কথা এটা ক'ম বুলি ভাবিছিলোঁ। আপুনি যদি বেয়া নাপায়, আজি বাঢ়ি থকা কেকটো জন্মদিন বুলি ঘৰলৈ লৈ যাম বুলি ভাবিছিলোঁ ছোৱালীজনীলৈ। কি? বাইদেউ, মই সেইটো কেক আজি ঘৰলৈ লৈ যাম বুলি ভাবিছিলোঁ। জন্মদিন বুলিতো আমি আপোনালোকৰ গতে ডাঙৰ ডাঙৰকৈ আয়োজন কৰিব নোৱাৰোৱেই, কিন্তু সৰু ছোৱালীৰ কথা, কেক এটা লৈ যাব পাৰিলেও তাই মনতে বৰ ভাল পাব। কিন্তু সেইটো কেক যে মই আজি আপোনাক দি পঠাব নোৱাৰিম। আজি মই ঘৰৰ কুকুৰটোক একো এটা খাব দিব নাপালোঁ। ময়ো ভাবি আছোঁ সেই কেকটোকে নি আজি কুকুৰটোক খাবলৈ দিম বুলি। বাইদেউ, আজি আপুনি কুকুৰটোলৈ কেকটো নিব নালাগেচোন। ছোৱালীজনীৰ মুখলৈ চাই কেকটো আজি মোকেই দি পঠাওকচোন। ছোৱালীজনীয়ে বৰ ভাল পাব। কথা শুনা। হেৰি, আপোনালোকৰ দৰে দুখীয়া মানুহে এনেকুৱা কেক খোৱাৰ অভ্যাস নাই। গতিকে আপোনাৰ নাতিনীয়েকেও এনেকুৱা কেক এটা খাবলৈ নাপালে একো বেয়া নাপায়। কিন্তু আমাৰ কুকুৰটোৱে এনেকুৱা কেক খাই খাই অভ্যাসেই হৈ গ'ল। আজি যদি তাক এইটো কেক খাবলৈ নিদিওঁ, সি জানো মনতে দুখ নাপাব? নালাগে দিয়ক, আপোনালোকৰ দৰে দুখীয়া মানুহে ইমান দামী দামী কেক নি জন্মদিন উদযাপন নকৰিলেও হ'ব। যিমানৰ মানুহ সিমানত থাকিবলৈ চেষ্টা কৰিব। একেবাৰে কাঠ নাই চাল বাকতি মদ খাব আহে তিন টেকেলি। যাওক আকৌ, সোনকালে যাব খুজিছিলে নহয়। সেইটো কেক নিয়াৰ আশা কৰি থাকিব নালাগে। সেইটো কেক মই আপোনাক দি পঠাব নোৱাৰোঁ। এই
মানুহবোৰক কি এষাৰ মৰমৰ মাত দিলে একেবাৰে গললৈ জপিয়াব খোজে। ইমান দামী কেকটো মই তাইৰ নাতিনীয়েকৰ জন্মদিন বুলি ঘৰলৈ এনেই দি পঠিয়াব লাগে। মোৰ পইচা কি গছত লাগিছে নেকি? আইতাজনী সোনকালে আহিম বুলি এতিয়ালৈকে বাৰু কিয় অহা নাই? আইতাই যে অনা কেকটো মই কেতিয়া চাম চাম লাগি আছে। আজি চুমচুমিহঁতকো মাতি থৈ আহিছোঁ নহয় মোৰ বাৰ্থডে কেক খাবলৈ। আজি মনটো সঁচাকৈ বৰ ভাল লাগি আছে। মই যে এইবাৰ জন্মদিনত কেক খোৱাৰ আশা বাদেই দিছিলোঁ। এতিয়াহে আইতাই আনিম বুলি ক'লত মোৰ মনটো ভাল লাগি আছে। আৰে আইতা তুমি? অ আইতা কি হ'ল? তুমি এনেকৈ মনটো মাৰি আহিছা যে কিয়? আৰু তুমি কেক আনিম বুলি দেখোন সুদা হাতেৰেহে আহিছা। কেকটো ক'ত থৈ আহিলা? আইজনী ঐ তই মোক ক্ষমা কৰি দে আইজনী। এই আইতেৰে তোক জন্মদিন বুলি কেক এটাও আনি দিব নোৱাৰিলোঁ। তোক কেক এটা দিম বুলি মই এনেই আশা দি গ'লোঁ বুলবুলি। তই মোক ক্ষমা কৰি দে মানে আইতা তুমি মোৰ জন্মদিনলৈ কেক আনিব নোৱাৰিলা? নোৱাৰিলোঁ মাজনী। আমাৰ দৰে দুখীয়া মানুহবিলাকে এনেকৈ জন্মদিনত ইমান দামী কেক খোৱা কপালত লিখা নাই আইজনী। এইবিলাক আশা তই বাদ দে কিন্তু আইতা মই মোৰ জন্মদিনৰ কেক খাবলৈ চুনচুনিহঁতকো মাতি থৈ আহিছিলোঁ নহয়। চুনচুনিহঁত আহিলে মই বাৰু কি ক'ম এতিয়া? মই বৰ বিপাঙত পৰিলোঁ আইতা। বৰ ডাঙৰ কথা হ'ল। চুনচুনিহঁতৰ আগত আজি মই নাক কাটি হাতত ল'ব লাগিব আইতা। আইজনীও এইবিলাক কথা কৈ তই মোৰ কলিজাটো আৰু দুফাল নকৰিবি। চুনচুনিহঁতক বাৰু আহিবলৈ ময়েই মানা কৰি থৈ আহিমগে। তই খালি এইদৰে কন্দা কটাখন কৰি নাথাকচোন। যোৱা তেতিয়াহ'লে আইতা, তুমি এতিয়াই চুনচুনিহঁতক আহিবলৈ মানা কৰি থৈ আহাংগে। নহ'লে চুনচুনিহঁত আহি ঘৰেই পাবহি। হ'ব দে, মই বাৰু সাউতকৈ গৈ চুনচুনিহঁতক আহিবলৈ মানা কৰি থৈ আহোঁগৈ ৰ। আজি জন্মদিনৰ দিনা মোৰ লগত এইবিলাক কি হৈছে বাৰু? আইতাই কেক এটা আনিব বুলি মনতে কিমান যে ফূৰ্তি লাগি আছিল, সকলো আশাত চেঁচা পানী পৰিলে। মোৰ অকণমান ঘৰত থাকিবলৈ অকণো মন যোৱা নাই। যাওঁ মই অকণমান হাবিৰ ফালে ওলাই যাওঁগে। জন্মদিনৰ দিনাই ইমানকৈ মনত কিয় কষ্ট দিছা ভগৱান? Happy birthday to you. কোন আপুনি? আৰু আপুনি মোক এনেকৈ বাৰ্থডে উইশ কৰিবলৈ কিয় আহিছে? আপুনি কেনেকৈ জানিলে মোৰ আজি বাৰ্থডে বুলি? বুলবুলি, মই সকলো জানো। আৰু তুমি এই গছজোপাৰ তলত ইমান দুখ মনেৰে কান্দি কান্দি কিয় আছা মই সেইটো কথাও গম পাওঁ। কিন্তু কেনেকৈ গম পালে আপুনি মোৰ আজি জন্মদিন বুলি? তুমি বাৰু এপাক তুমি বহি থকা গছজোপাৰ ফালে চোৱাচোন। কি আচৰিত, এই গছজোপাত দেখোন গোটেই কেকেৰে ভৰি পৰিল। বুলবুলি, এইজোপা এজোপা সাধাৰণ গছ নহয়। এইজোপা এজোপা জাদুকৰী কেকৰ গছ। আৰু মই এই গছজোপাতেই থাকোঁ। তোমাৰ দুখৰ কথাবোৰ জানো যে, সেইবাবে তোমাক জন্মদিন বুলি এইটো কেক উপহাৰ দিবলৈ আনিছোঁ। আপুনি মোক সঁচাকৈ কৈছেনে? নে মোৰ লগত আপুনি ধেমালি কৰিছে? নাই বুলবুলি, তোমাৰ এই দুখৰ সময়ত মই তোমাক কিয় ধেমালি কৰিবলৈ আহিম? মই সঁচাকৈয়ে কৈছোঁ, এইটো কেক মই তোমাক জন্মদিন বুলি উপহাৰ হিচাপে দিছোঁ। লৈ যোৱা, এই কেকটো ঘৰলৈ নি তুমি তোমাৰ জন্মদিন আনন্দৰে উদযাপন কৰাগৈ। আপোনাক যে কি বুলি ধন্যবাদ দিম? মোৰ আজিৰ দিনটো বৰ দুখৰ আছিল, কিন্তু এতিয়া এইবিলাক দুখ নিমিষতে নাইকিয়া হৈ গ'ল। দিয়ক, এইটো কেক মই লৈ যাওঁগৈ। আৰু মোৰ লগৰ ছোৱালীকেইজনীকো মই বাৰ্থডে কেক খাবলৈ মাতিছিলোঁ নহয়। তাহাঁতকেইজনীকো মাতি মই এই কেকটো কাটি মোৰ জন্মদিন পাতোঁগৈ।